जिंदाबाद जिंदाबाद कांग्रेस जिंदाबाद जिंदाबाद এবার বিজেপি নোৱাৰে এবাৰ সব কংগ্ৰেছ লগত আমাৰ যে সহযোগ কৰা যে আমাৰ দল বিভিন্ন দল আঞ্চলিক দলসকল আছে আমাৰে চৰকাৰ আহি আছে আৰু ৰাহুল গান্ধী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ লৈছে কোন ৰাহুল গান্ধী 5 বছৰৰ হিচাপ বিচাৰিছে আমিতো মূল্যাংকন কৰোঁ কি প্ৰত্যেক নিৰ্বাচনত যোৱা 5 বছৰৰ সেই কাৰ্যকালত থকা চৰকাৰে কিমানখিনি কাম কৰি গ'ল মনত পেলাব 15 লাখ টকা মনত পেলাব 2 কোটি চাকৰি মনত পেলাব 350 টকা হাজিৰা মনত পেলাব স্মাৰ্ট চিটি ডিজিটেল ইণ্ডিয়া মনত পেলাব আছে দিন সবকা সাথ সবকা বিকাশ কংগ্ৰেছ দিনত 300 টকা আজি তেওঁলোকে 300 টকা আধা কৰি 1000 টকা লৈ আজি 300 টকা আধা 1000 হয় নেকি আজি 300 টকা আধা কৰি আধা আপোনালোকে আধা ক'লে দিলে 1000 অলপ পইচা 200 টকা পোৱা কাৰোবাৰ একাউণ্টত সোমাই দিব পাৰে 1000 পৰা 200 টকাও বিচাৰি দিলে কিমান হ'ব 800 টকা আমাৰ দিনত কিমান কিমান মনত ৰাখিব মই কৈছোঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আপুনি যোৱা লোকসভা নিৰ্বাচনত ৰাইজক কৈছে কি আপুনি চাইৱালা এইবাৰ আপোনালোকে ৰাইজক কৈছে আপুনি চকীদাৰ 2019 পিছত ভাৰতৰ ৰাইজে আপোনালোকক বনাব বেৰোজগাৰ হয়নে আপোনাৰ বাবে চাওক আমাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে থিয় হৈ আছে অগপ বিজেপি আৰু মিত্ৰজোঁটৰ মানে প্ৰাৰ্থী তেওঁলোকক অকলে আমাৰ লগত থিয় হোৱা তেওঁলোকৰ সাহস নাই ক্ষমতা নাই আজি দুটাই দল নিজৰ দলৰ কৰ্মীসকলৰ লগত বিশ্বাসঘাত কৰিছে 2 মাহ আগত দুটাই দল যে নাটক কৰিলে পঞ্চায়ত নিৰ্বাচন সেইখিনি কথা প্ৰমাণ হৈ গৈছে আৰু তেওঁ এই দুটা দলৰ লগত UDF ক'ৰবাত গোপনভাৱে সহায় কৰিছে ক'ৰবাত এটা দুটা মিডিয়া চেনেলো অলপ সোমাই আছে মই নামকেইটা নকওঁ আপোনালোকে জানে আৰু তথাপিও অসমৰ ৰাইজ কংগ্ৰেছ দলৰ লগত আছে আৰু য'ত অসমৰ ৰাইজ থাকিব